নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত আজি আলোচনা কৰিবলৈ ওলাইছোঁ প্ৰথম পাঠ ধীৰাः বালকাः। প্ৰথমः পাঠः ধীৰাः বালকাः। एकस्मिन् ग्रामे त्रयः बालकाः आसन्। ग्रीष्म अवकाशस्य समयः आसीत्। ते प्रवासस्य योजनां कृतवन्तः। अभिभावकानाम् अनुमतिं प्राप्तवन्तः। नूतनवस्त्राणि धृतवन्तः। बसस्थानकं गतवन्तः। बसयानस्य आरोहणं कृतवन्तः। बसयानं प्रस्थितम्। मार्गे अरण्यम् आसीत्। अकस्मात् लुण्ठकाः यानं स्थगितवन्तः। झटिति यानस्य आरोहणं कृतवन्तः च। ते भुसुण्डीं दर्शितवन्तः। उक्तवन्तः च, भूः यात्रिणः, स्व आभूषणानि स्वधनं च सर्वं यच्छन्तु, अन्यथा मारयामः इति। सर्वे यात्रिणः भीताः अभवन्। तदा त्रयः बालकाः शनैः लुण्ठकानां पृष्ठतः गतवन्तः। झटिति तेषां हस्तं गृहीतवन्तः। आयुधानि पातितवन्तः। सर्वे यात्रिणः मिलित्वा लुण्ठकान् ताडितवन्तः। आरक्ष्यकाय च दत्तवन्तः। सर्वे बालकानां धैर्यं श्लाघितवन्तः। এতিয়া মই ভাঙনিখিনি কৈ দিছোঁ। एकस्मिन् ग्रामे এখন গাঁৱত त्रयः बालकाः তিনিজন ল'ৰা আছিল। এখন গাঁৱত তিনিজন ল'ৰা আছিল। গ্ৰীষ্ম অৱকাশস্য সময়ः আছিত। গৰম বন্ধৰ সময় আছিল। তে সিহঁতে প্ৰবাসস্য যোজনাং কৃতৱন্তः। ফুৰিবলৈ যোৱাৰ যোজনা কৰিলে। অভিভাৱকানাম অনুমতিং প্ৰাপ্তৱন্তः। অভিভাৱকসকলৰ অনুমতি ল'লে বা পালে। প্ৰাপ্তৱন্তः মানে পালে বহু বচনত। নূতন বস্ত্ৰাণি ধৃতৱন্তः। নতুন কাপোৰ পিন্ধিলে। বসস্থানকং গতৱন্তः। বাছ আস্থানলৈ গ'ল। বসয়ানস্য আৰোহণং কৃতৱন্তः। বাছত আৰোহণ কৰিলে অৰ্থাৎ বাছত উঠিলে। বসয়ানং প্ৰস্থিতম আৰু বাছখন তাৰ পৰা গুচি গ'ল। মাৰ্গে অৰণ্যম আছিত। সিহঁতে গৈ থকা ৰাস্তাত এখন অৰণ্য আছিল। মাৰ্গ মানে ৰাস্তা বা পথ। পথত এখন অৰণ্য আছিল। অকস্মাৎ লুণ্ঠকাः ইয়ানং স্থগিতৱন্তः। গৈ থাকোঁতে অকস্মাতে ডকাইতবোৰে গাড়ীখন ৰাখি দিলে। ঝটিতি তৎক্ষণাৎ ইয়ানস্য আৰোহণং কৃতৱন্তः চ। আৰু চ মানে আৰু সিহঁতে তৎক্ষণাৎ গাড়ীৰ ভিতৰলৈ সোমাই গ'ল। তে ভুসুণ্ডিং দৰ্শিতৱন্তः। সিহঁতে পিষ্টল দেখুৱালে, অস্ত্ৰ শস্ত্ৰ দেখুৱালে। উক্তৱন্তः চ আৰু ক'লে, ভূঃ যাত্ৰীণঃ, হে যাত্ৰীসকল, স্বঃ আভূষণানি নিজৰ, স্ব মানে নিজৰ, স্ব আভূষণানি নিজৰ অলংকাৰ পাতি, স্ব ধনং আৰু নিজৰ ধন, চ আৰু সৰ্বং যচ্ছন্তু সকলোবোৰ দিয়া, অন্যথা মাৰয়ামহ নহ'লে মাৰি পেলাম, ইতি এইবুলি ক'লে। সৰ্বে যাত্ৰীণঃ ভীতাঃ অভৱন। সকলোবোৰ যাত্ৰীয়ে ভয় খালে। তদা ত্ৰয়ঃ বালকাঃ তেতিয়া তিনিজন ল'ৰাই শনৈঃ মনে মনে লুণ্ঠকানাং পৃষ্ঠতঃ গতৱন্তঃ। লুণ্ঠককেইজনৰ ডকাইতকেইজনৰ পিছে পিছে গৈ থাকিল। ঝটিতি তৎক্ষণাৎ তেষাং হস্তং গৃহীতৱন্তঃ আৰু পলকতে কি কৰিলে, সিহঁতৰ হাতকেইখন ধৰি ল'লে। আয়ুধানি পাতিতৱন্তঃ অস্ত্ৰ শস্ত্ৰবোৰ পেলাই দিলে। সৰ্বে যাত্ৰীণঃ মিলিত্বা লুণ্ঠকান তাড়িতৱন্তঃ আৰু যেতিয়া ল'ৰাকেইটাই সিহঁতক ধৰি সিহঁতৰ অস্ত্ৰ শস্ত্ৰবোৰ পেলাই দিলে, তেতিয়া যাত্ৰীবোৰেও কি কৰিলে, লুণ্ঠককেইজনক অৰ্থাৎ ডকাইতকেইজনক মাৰিলে। আৰক্ষ্যকায় চ দত্তৱন্তঃ আৰু পুলিচক দিলে।
সৰ্বে বালকানাং ধৈৰ্যং শ্লাঘিতৱন্তঃ আৰু সকলোৱে ল'ৰাকেইজনৰ ধৈৰ্যৰ শলাগ ল'লে। এতিয়া তোমালোকৰ এফালে প্ৰশ্ন এইখিনি আছে একেবাৰতে কৈ শেষ কৰিব নোৱাৰোঁ। মই ইয়ালৈকে তোমালোকক বুজাই দিম, কাৰণ কিয় এইখিনি সময় নহয়গৈ। ইয়াতে আছে ধ্যানেন পঠতু, মন দি পঢ়া। পুংলিংগ আৰু স্ত্ৰীলিংগত আছে, এইফালে পুংলিংগত আছে, এইফালে স্ত্ৰীলিংগত আছে, এইফালে একবচনত আছে আৰু বহুবচনত আছে। একবচন মানে এটাক বুজাইছে আৰু বহুবচন মানে তিনিটাতকৈ বেছি। একবচনম বহুবচনম। ইয়াতে একবচনত আছে পুংলিংগ মানে পুৰুষৰ ক্ষেত্ৰত, অৰ্থাৎ ল'ৰা বা মতা মানুহৰ ক্ষেত্ৰত কোৱা হয় পুংলিংগ। এতিয়া তাড়িতবান তাড়িতৱন্তঃ, তাড়িতবান অৰ্থাৎ মাৰিছিল, তাড়িতৱন্তঃ এজনে মাৰিছিল, বহুতজনে মাৰিছিল। কৃতবান কৰিছিল, এজনে কৰিছিল, কৃতৱন্তঃ তিনিজনতকৈও অধিক মানুহে কৰিছিল। গতবান এজন গৈছিল, গতৱন্তঃ তিনিজনতকৈও বেছি মানুহে বা ল'ৰাই গৈছিল। দত্তবান দিছিল, এজনে দিছিল, দত্তৱন্তঃ তিনিজনৰ পৰা তাৰমানে বহুবচনত পৰে, তিনিজনতকৈও বেছি মানুহে দিছিল। এইফালে স্ত্ৰীলিংগ অৰ্থাৎ মাইকী মানুহৰ কথা কোৱা হৈছে, ছোৱালী বা মহিলা। একবচনম বহুবচনম। একবচনত তাড়িতৱতী অৰ্থাৎ এজনী ছোৱালীয়ে বা এজনী মানুহে মাৰিছিল। তাড়িতৱত্যঃ তাৰমানে বহুত মহিলাই মাৰিছিল। কৃতৱতী এগৰাকী মহিলাই কৰিছিল বা ছোৱালীয়ে কৰিছিল। কৃতৱত্যঃ বহুত ছোৱালীয়ে কৰিছিল। গতৱতী এজনী ছোৱালী গৈছিল, গতৱত্যঃ বহুত ছোৱালী গৈছিল। দত্তৱতী দিছিল, এজনী ছোৱালীয়ে দিছিল, দত্তৱত্যঃ বহুত ছোৱালীয়ে দিছিল। এইখিনি আগত হৈ যোৱা, বৰ্তমান সময়ৰ পৰা আগত যিখিনি হৈ যোৱা সেয়া কথা কোৱা হৈছে ইয়াতে। তাৰপিছত মই তোমালোকক এতিয়া প্ৰশ্নখিনিৰ উত্তৰসমূহ বুজাই দিবলৈ ওলাইছোঁ। প্ৰশ্নানাম উত্তৰং লিখতু, প্ৰশ্নসমূহৰ উত্তৰ লিখা। ত্ৰয়ঃ বালকাঃ কাং যোজনাং কৃতৱন্তঃ? বালকাঃ কেষাং অনুমতিং প্ৰাপ্তৱন্তঃ? বালকাঃ কেন য়ানেন প্ৰবাসং কৃতৱন্তঃ? অকস্মাৎ য়ানং কে স্থগিতৱন্তঃ? লুণ্ঠকাঃ কিম উক্তৱন্তঃ? সৰ্বে কিমৰ্থং বালকানাং শ্লাঘনং কৃতৱন্তঃ? এতিয়া তোমালোকক মই উত্তৰখিনি মুখেৰে কৈ দিলে তোমালোকৰ বুজি পাবলৈ অসুবিধা হ'ব, সেইটো কাৰণে মই বহী এখনত লিখি লৈছোঁ। তোমালোকক মই এতিয়া বুজাই দিম। ত্ৰয়ঃ বালকাঃ কাং যোজনাং কৃতৱন্তঃ? ত্ৰয়ঃ বালকাঃ কাং যোজনাং কৃতৱন্তঃ? তিনিজন ল'ৰাই কি যোজনা কৰিছিল? ত্ৰয়ঃ বালকাঃ প্ৰবাসস্য যোজনাং কৃতৱন্তঃ? তিনিজন ল'ৰাই ফুৰিবলৈ যোৱা যোজনা কৰিছিল। বালকাঃ কেষাং অনুমতিং প্ৰাপ্তৱন্তঃ? বালকসকলে অৰ্থাৎ ল'ৰাকেইজনে কাৰ অনুমতি লৈছিল? বালকাঃ অভিভাৱকানাং অনুমতিং প্ৰাপ্তৱন্তঃ? ল'ৰাকেইজনে অভিভাৱকসকলৰ অনুমতি লৈছিল। বালকাঃ কেন য়ানেন প্ৰবাসং কৃতৱন্তঃ? বালকসকলে ল'ৰাকেইজনে কি গাড়ীৰে প্ৰবাসলৈ অৰ্থাৎ ফুৰিবলৈ গৈছিল? বালকাঃ বস য়ানেন প্ৰবাসং কৃতৱন্তঃ? ল'ৰাকেইজনে বাছ গাড়ীৰে প্ৰবাসলৈ অৰ্থাৎ ফুৰিবলৈ গৈছিল। অকস্মাৎ য়ানং কে স্থগিতৱন্তঃ? অকস্মাৎ গাড়ীখন কোনে ৰাখি দিছিল? অকস্মাৎ য়ানং লুণ্ঠকাঃ স্থগিতৱন্তঃ? অকস্মাৎ গাড়ীখন ডকাইতবোৰে ৰাখি দিছিল। লুণ্ঠকাঃ কিম উক্তৱন্তঃ? ডকাইতবোৰে কি কৈছিলে? ভূঃ য়াত্ৰিণঃ লুণ্ঠকাঃ কিম উক্তৱন্তঃ? ভূঃ য়াত্ৰিণঃ স্ব-আভূষণানি স্ব-ধনং স-সৰ্বং যচ্ছন্তু। সেই যাত্ৰীসকল
নিজৰ অলংকাৰ পাতি আৰু ধন স্বধনং নিজৰ ধন সৰ্বং য়চ্ছন্তু সকলোবোৰ দিয়া অন্যথা মাৰয়ামহ নহ'লে মাৰি পেলাম ইতি এইদৰে লুণ্ঠকাহা উক্তবন্তঃ এইদৰে লুণ্ঠকবোৰে কৈছিল। তাৰপিছৰ প্ৰশ্নটো আছে সৰ্বে কিমৰ্থং বালকানাং শ্লাঘনং কৃতবন্তঃ সকলোৱে কিয় ল'ৰাকেইজনৰ শলাগ লৈছিল। সৰ্বে বালকানাং ধৈৰ্যং শ্লাঘনং কৃতবন্তঃ সকলোৱে ল'ৰাবিলাকৰ ধৈৰ্যৰ শলাগ লৈছিল। কাৰণ কিয় অন্য মানুহ গোটেইবিলাকে ভয় কৰিছিল ডকাইতকেইজন সোমাই যোৱাৰ লগে লগে, কিন্তু এই তিনিজন ল'ৰাই বহুত সাহসেৰে ডকাইতৰ পিছে পিছে মনে মনে গৈ সিহঁতক হাতত থপিয়াই ধৰিছিল আৰু সিহঁতৰ হাতত থকা অস্ত্ৰ শস্ত্ৰবোৰ কাঢ়ি পেলাই দিছিল। তেতিয়া গাড়ীত থকা অন্যবোৰ মানুহে ভয় খাবলৈ এৰি ডকাইতকেইজনক মাৰিছিল। তাৰপিছত এইখিনি প্ৰশ্ন আছে, কিন্তু একেলগে ইমানখিনি আলোচনা কৰিবলৈ সময় নহ'ব, সেইটো কাৰণে অন্য দিনা এইখিনি আলোচনা কৰিম। তোমালোকে এইখিনি যদি মই অধ্যয়ন পাঠদান কৰি দিয়াটো তোমালোকে বিচাৰা, যদি মোৰ পাঠদান ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকলৈও শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।